নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কবিতা আপোনালোকৰ কবিতা কিচেন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। আজি মই লৈ আহিছোঁ এটা আমৰ আচাৰ ৰেচিপি। এতিয়া যিহেতু আমৰ বতৰ, সকলোৱে আমৰ আচাৰ বনাইছে আৰু ময়ো কম সময়ৰ ভিতৰতে বৰষুণৰ বতৰতো কেনেকৈ আমৰ আচাৰখিনি বনাব পাৰি তাকে এটা ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাব। এতিয়া ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই আমখিনি ধুনীয়াকৈ এটা চাইজত কাটি ল'লোঁ। এতিয়া মই আমখিনি ধুনীয়াকৈ ধুই লৈছোঁ। এয়া চাওক আমখিনি এয়া, কিন্তু যোনখিনি কিছুমান গুটি ধৰাও নাই, কিছুমান গুটি ধৰিছে। আৰু এইখিনিতে মই ধুনীয়াকৈ কাটি ল'লোঁ, কাটি ধুই ল'লোঁ, ধুনীয়া চাইজত কৰি লৈছোঁ। অলপ আমৰ আচাৰ মই বনালোঁ, সেইকাৰণে সেইখিনি মই দেখাব পৰা নহ'ল আৰু মই এতিয়া এইখিনি বনাই দেখাম। এয়া নিমখ হালধি লৈ লৈছোঁ, ইয়াতে এইখিনি মিক্স কৰি মই আপোনালোকক দেখাই আছোঁ। এতিয়া মই নিমখ হালধি মিক্স কৰি এতিয়া ধুনীয়াকৈ ৰ'দত দিম আৰু নিমখ প্ৰয়োজন সাপেক্ষে দিব, টেঙাত নিমখ বেছি লাগেই। এতিয়া মই ইয়াতে এইখনতে মই ৰ'দত দি দিছোঁ, শুকাবলৈ দিছোঁ আৰু মোৰ বেলেগ একো নাছিলে কাৰণে মই এইখনতে দি দিলোঁ। আৰু এতিয়া মই অলপ ৰ'দ দি আছে, ৰ'দত উলিয়াই দিছোঁ। চাওকচোন আমখিনি ধুনীয়াকৈ মেলি দিছোঁ যাতে গোটেইখিনি পানীখিনি শুহি লয়। এয়া আমখিনি মই এইডোখৰ জেগাতে শুকুৱাইছিলোঁ আৰু এইখিনি আম মই আগতে বনোৱা হয়। এইখিনি 3 দিনমান হৈছে, সেইকাৰণে কণ্টিনিউ মই ৰ'দত দি আছোঁ। আৰু এই জেগাডোখৰত ৰ'দ নপৰিল কাৰণে মই এতিয়া ওপৰত দিছোঁ, ওপৰত খৰাহীটো তাতে মেলি দিছোঁ। এতিয়া এইখিনি পানীখিনি শুকাই গ'ল আমৰ, ইমানখিনি হ'লেই হৈ যাব, আমখিনি বনাবলৈ হৈ গ'ল। আৰু আমখিনি ধুনীয়াকৈ শুকাই গৈছে, মই এতিয়া বনাম। আৰু মই আমখিনি ভিতৰলৈ আনিলোঁ আৰু আমখিনি ইমানটো শুকালে হৈ যাব। আপোনালোকে যদি ভাবে আৰু শুকুৱাই বনাওঁ তেতিয়াহ'লে আৰু শুকুৱাব পাৰে, কিন্তু মই ইমানতে বনাম, মই এদিনতে বনাম আৰু কেনেকৈ বনাব পাৰি সেইটো মই দেখাম। আৰু মই ইমানখিনিয়ে শুকুৱাইছোঁ, জাষ্ট পানীখিনি শুকাবলৈ দিছোঁ, বেছি আমটো শুকাব দিয়া নাই। মই যিহেতু আচাৰখিনি হোৱাৰ পিছত ৰ'দত দি থাকিম। আৰু মই এতিয়া আচাৰখিনি বনাবৰ কাৰণে মছলাখিনি ৰেডি কৰি লৈছোঁ। আৰু ইয়াতে দিছোঁ শুকান জলকীয়া, জিৰা, ধনিয়া, সৰিয়হ আৰু চব দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু ইয়াতে সৰিয়হ 2টা কালাৰৰ আছে, সেইকাৰণে গোটেই সৰিয়হখিনিতে মই ধুনীয়াকৈ গোটেই মছলাখিনি ভাজি ল'ম। আৰু মই এতিয়া মছলাখিনি ভালদৰে ভাজি লৈছোঁ, বেছি জ্বলি যাব দিব নালাগে, বেছি জ্বলি গ'লে আকৌ তিতা হৈ যাব, সেইকাৰণে ভালকৈ ভাজি লৈছোঁ। আৰু মই সৰিয়হখিনি অলপ ভিজা হৈ থাকিলে মই অলপ ধুই লৈছিলোঁ, অলপ বালি বালি হৈ থাকে, সেইকাৰণে ধুই লৈছিলোঁ। আৰু শুকুৱাই লৈছিলোঁ যদিও অকণমান পানী থাকি গ'ল, সেইকাৰণে এতিয়া মই ভালকৈ এইখিনি ভাজি লৈছোঁ। ভাজি লৈ অলপ ভাজিলে হ'ব, ৰঙচুৱা আৰু গোন্ধ এটা আহিব, সেই তেতিয়া আপোনালোকে নমাই দিব। আৰু মোৰ মছলাখিনি ধুনীয়াকৈ ভজা হৈ গ'ল, মই এতিয়া এইখিনি নমাই দিম। এয়া ৰঙচুৱা হৈছে দেখিছেনে, এয়া হৈ গ'ল আৰু ইমানটোতে। এতিয়া গেছটো অফ কৰি মই এতিয়া মছলাখিনি ঠাণ্ডা হ'বৰ কাৰণে এটা বাচনত নমাই থৈছোঁ। আৰু মছলাখিনি যেতিয়া ঠাণ্ডা হ'ব তেতিয়া মই মিক্সিত দিম। এতিয়া অলপ ঠাণ্ডা হ'বৰ কাৰণে ধুনীয়াকৈ থৈ দিছোঁ। এতিয়া ঠাণ্ডা হৈ গ'ল আৰু মই মিক্সিত দিম। এতিয়া এইখিনি ঠাণ্ডা হৈ গ'ল আৰু মই ধুনীয়াকৈ মিক্সিত দি এয়া ইমানটো হ'লে হ'ব, ইমানটো গুড়া কৰিলোঁ। চাওকচোন, বেছি নকৰিব আপোনালোকে, ইমানটোতে আচাৰখিনি মছলাখিনি ইমানটোতে কৰিব, তেতিয়া ধুনীয়া হ'ব খাবলৈ। বেছি গুড়ি কৰি দিলেও ভাল নহয়, মই ইমানটোতে ৰাখিছোঁ। মই এতিয়া খৰাহীকেইটাৰ পৰা আমখিনি এটা বাচনত থৈছোঁ, মোৰ ওচৰত বেলেগ বাচন নাছিলে, ডাঙৰো বেছি নাই, আৰু মই সেইকাৰণে প্লাষ্টিকৰতে থ'লোঁ। আৰু ইয়াতে এতিয়া মই আমখিনি অকণমান হালধি কমি আছিলে, সেইকাৰণে অলপ হালধি দি দিছোঁ, বগা বগা হৈ আছিলে যে, মই সেইকাৰণে অকণমান হালধি দি দিছোঁ। হালধিখিনি দি এতিয়া মই ইয়াতে অলপ নিমখ দি দিম। এইখিনি নিমখ হৈছে ক'লা নিমখ, আগতেও দিয়া আছিলে বাৰু নিমখ, কিন্তু আমৰ টেঙা দিনো বেছি লাগে, সেইকাৰণে আৰু অলপ ক'লা নিমখ দি দিলোঁ। এতিয়া নিমখখিনি ধুনীয়াকৈ দিলোঁ, দি ইয়াতে জলকীয়া গুড়ি দিছোঁ। আপোনালোকৰ ওচৰত যদি পকা জলকীয়াও থাকে আপোনালোকে জলকীয়াও দি দিব পাৰে, মই জলকীয়া গুড়িকে দি দিছোঁ। আৰু এইটো কালাৰৰ কাৰণেও হয়, সেইকাৰণে মই জলকীয়া গুড়ি দি দিছোঁ। আৰু মই এতিয়া কালজিৰা দি দিছোঁ।
মই দিয়া নাই কাৰণে অলপ কালজিৰা দিছোঁ, বেছি নহয় অকণমান দিছোঁ কালজিৰা। আৰু আপোনালোকে পাৰিলে মিঠি গুটিও দিব পাৰে, কালজিৰা দিব পাৰে, হিং দিব পাৰে, কিন্তু মোৰ ওচৰত এইকেইটা বস্তু নাছিলে, হিং নাছিলে কাৰণে মই দিয়া নাই। আৰু এতিয়া মই খুন্দি থোৱা মছলাখিনি ইয়াতে দি দিছোঁ। আগত মই এইখিনি আচাৰ বনালোঁ, ইয়াত মই মছলা অলপ সৰহকৈ দিছোঁ, কাৰণ এইখিনি এতিয়া বনোৱা আচাৰখিনি মই তাতে থ'ম, সেইকাৰণে তাত অলপ সৰহকৈ আচাৰ মছলা দি দিলোঁ। অলপমান ভিনেগাৰ দি দিছোঁ। এইখিনিতে মিক্স কৰিব লাগিব ভালদৰে। আৰু মোৰ মোবাইলটো ভালকৈ থ'বলৈ সুবিধা পোৱা নাই কাৰণে মই আপোনালোকক ভালকৈ দেখাব পৰা নাই, কিন্তু এইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু মিলাই লৈ আমি যোনখিনি তেল গৰম কৰি থৈছিলোঁ, আৰু গৰম কৰা তেলখিনি ইয়াতে দি মিলাই দিব আপোনালোকে। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে এটা লাইক কৰি দিব। এনেকৈ তেলখিনি দিব, দি আৰু যোনখিনি মছলা বাকী আছে দি দিব। মই ইয়াত জোখাৰে মছলাখিনি বনাইছিলোঁ, সেইকাৰণে মই গোটেইখিনি মছলা এড কৰি দিছোঁ। আৰু যিখিনি তেল মই গৰম কৰি থৈছিলোঁ গোটেই তেলখিনি ইয়াতে দি ধুনীয়াকৈ মিলাই দিছোঁ। আৰু এইখিনি আমৰ আচাৰ এনেকৈ হ'লে বৰষুণৰ বতৰতো আপোনালোকে বনাব পাৰিব। আমখিনি ইমান শুকাব নালাগে, এইটো জোখত ৰাখিও বনাব পাৰিব, বেয়া নহয়। এতিয়া আমখিনি ধুনীয়াকৈ এইদৰে মছলাখিনি যাতে গোটেইখিনি আমতে লাগে তেনেকৈ ধুনীয়াকৈ মিলাই দিব। ঘৰতে কম সময়ৰ ভিতৰতে আৰু যি মছলা আছে আপোনালোকৰ সেইখিনি মছলাই ধুনীয়াকৈ সহজে বনাব পাৰিব ঘৰতে। এয়া চাওকচোন, মই আমৰ আচাৰ ৰেডি, বহুত কম সময়ৰ ভিতৰতে হয়। এই আচাৰখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি এনেকৈ থৈ দিম, আজি ৰাতিটো এনেকৈ থৈ দিম মছলাখিনি লাগিবৰ কাৰণে। আকৌ কাইলৈ ধুনীয়াকৈ বৈয়ামত ভৰাই মই ৰ'দত দিম, কণ্টিনিউ ৰ'দত দি থাকিম, তেতিয়া আচাৰখিনি বহুত দিনলৈ ভালে থাকিব। আৰু মোৰ অলপ ভিনেগাৰ কমি আছে, কাৰণ আচাৰৰ পৰিমাণটো বেছি হৈ গ'ল, 3 কেজিমানেই হ'ব। সেইকাৰণে মই আমখিনি বহুতখিনি, আৰু তাতে মই ভিনেগাৰ অলপ দিলোঁ, আৰু অকণ ভিনেগাৰ দি দিম। ভিনেগাৰ যদি ভালকৈ দিয়া হয় আচাৰখিনি ধুনীয়া হৈ থাকে। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আশা কৰোঁ আপোনালোকে যদি ভাল পাইছে কমেণ্ট কৰিব। আৰু আজিলৈ